হেল্ল' গাইজ, ৱেলকাম বেক টু এটা নতুন ভ্লগলৈ। তো ফাইনেলি এইটো ভিডিঅ' বনাটো কাৰণটো হৈছে আমাৰ ৰাকেশ জুনিয়ৰ, আপোনালোকে সকলোৱে চিনি পায়। তো ৰাকেশ দা গৈছিল ৰাজস্থান, আৰু ৰাজস্থানত গৈছিল মিষ্টাৰ ইণ্ডিয়ান হেকাৰক লগ কৰিবলৈ। তো বহুত বেছি মানে কমেণ্টত পাব্লিকত ডিমাণ্ড আছিল যে ৰাকেশ জুনিয়ৰে মিষ্টাৰ ইণ্ডিয়ান হেকাৰক লগ কৰক, বাট লগ কৰিব নাপাল। একচুৱেলি গৈছিলে, কি হ'ল আপোনালোকে মই অলপমান ক্লিপ দেখুৱাই দিছোঁ, আপোনালোকে চাই লওকচোন কেনেকুৱানো ব্যৱহাৰ কৰিছে। তো গাইজ লোকেশ্যন আহি পালোঁ, আহি পাই বহুত বেয়া মই এটা ফেচ কৰিছোঁ, বেয়া সঁচাই এতিয়া ভাবাৰ দৰে নহয় বা। তো বাকী গাইজ আপোনালোকেতো সকলোৱে গমে পাই যে ৰাকেশ দা অল ইণ্ডিয়া টুৰত আছিলে। তো অসমৰ মানুহ যেতিয়া ৰাজস্থানত যায় কান্দিব লগা হয়, তো আপোনালোকে ভাবিছে ইমান সহজ নহয়। তো মিষ্টাৰ ইণ্ডিয়ান হেকাৰৰ টিমটো মানে ইমান ভাল নহয়। তো আপোনালোকে আগলৈকে চাওক, আৰু মই দেখুৱাই দিছোঁ কেনেকুৱানো ব্যৱহাৰ কৰিলে, কিয় কৰিলে। নাই ভিতরে যাই তব বেয়াকে করছি ভিডিও করাই কমসে আছে ফরক নেই বাতায় সেইগিলা করছি ইমান দূৰৰ পৰা আছে ফৰক নপৰে। আৰু গাইজ আপোনালোকে গমে পালে যে অসমৰ পৰা যোৱা বুলিও কৈছিল, তথাপি কৈছিলে কোনো ফৰক নপৰে বুলি। তো চাওক আপোনালোকে কেনেকুৱা বিহেভিয়াৰ তেওঁলোকৰ। মোক বেয়াকে কৈ পেলাই উলিয়াই দিছে। বাকী গাইজ আপোনালোকে ৰাকেশ দাৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। মই এইটো কৰিব কোৱা নাই ৰাকেশ দাৰ ভিডিঅ'টো, আৰু ৰাকেশ দাৰ কমেণ্ট ছেকশ্যনত যাই মেনশ্যন কৰক মিষ্টাৰ ইণ্ডিয়ান হেকাৰ বুলি। আৰু ইনষ্টাগ্ৰামতো বহুতকেইটা পষ্ট কৰিছে ৰাকেশ ডেকা জেআৰত। তো আপোনালোকে তাতেও যাই মিষ্টাৰ ইণ্ডিয়ান হেকাৰ চাৰ্চ কৰক, দিলৰাজ মানে টেগ কৰক, যাতে অসমৰ পাৱাৰ গম পায় মিষ্টাৰ ইণ্ডিয়ান হেকাৰে। তো মোৰ ভিডিঅ'টোৰ তলতো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি যাওক মিষ্টাৰ ইণ্ডিয়ান হেকাৰ। তো এইটো ভাল কাম কৰা নাই, যিহেতু অসমৰ পৰা এজন ক্ৰিয়েটৰ গৈছিলে। যদি ভিডিঅ' কৰিব তাতে ডাইৰেক্টলি ক'ব লাগিছিলে যে ভিডিঅ' কৰিব নালাগে, বাট বহুত দম দি দিছে চাগে, গমে পাইছে আপোনাৰ কান্দ লগা পৰিস্থিতি। এনেই নহয়, জাষ্ট কণ্টেণ্টৰ কাৰণে সকলো বস্তু নহয়, বা ভিউজৰ কাৰণে সকলো বস্তু নহয়। চ' সেইটোৱে কথাটো। তো আপোনালোকে যিমান পাৰে ৰাকেশ দাৰ ভিডিঅ'টো হাইপ কৰক, শ্বেয়াৰ কৰক, আৰু সেই আৰু যিবিলাক ইউটিউবাৰ আছে সকলো ভিডিঅ' বনাওক এইটোৰ ওপৰত।